हेलो আজি আপোনালোকলে ধুনিয়া ধুনিয়া কিছুমান মেখেলা চাদৰ লৈ আহিছো এইখিনি আটাইখিনিয়ে অৰ্ডাৰ আছে অৰ্ডাৰ থকা কাপোৰখিনি বৰ্তমান মই আনি আছো আৰু এইখিনি অহা কাইলৈ যাব তাকে বোলো আপোনালোককো এবাৰ দেখাই দিও কি কিনো কাপোৰ আনিছো এতিয়া ভাদমা আহি আছে সকলোৱে হোৱাইট কালাৰ কাপোৰ বিচাৰিছে বেছিভাগ হোৱাইটতে আছে আৰু কেজুমানটো সেম কালাৰতে আছে তাকে অকনমান খুলি মেলি আপোনালোকক দেখাও বুলি ভাবিছো প্ৰথমে সকলোতকৈ বেছি সেলিং হোৱা কাপোৰ এইটো কালাৰতে সকলোতকৈ বেছি অৰ্ডাৰ আহি আছে আৰু আজি সাইজও পাই লৈ আহিছো গুটেই কেজু বুকিংয়ে আছে অকনমান খুলি দেখাও এইখন হ'ব মেখেলাখন ওপৰলৈকে ধুনিয়াকৈ ফুল থাকিব আৰু এইফালে এইটো হৈছে ব্লাউজ পিস আৰু এইখন হ'ব চাদৰখন ইয়াত সম্পূৰ্ণকৈ ধুনিয়াকৈ ডিজাইন কৰা আছে গুটে গাতে কেস ডিজাইন কৰা আছে আৰু ইয়াৰ চাদৰৰ পাৰিটো হ'ব এইটো ইয়াত পিংক কালাৰ গ্ৰীন কালাৰ আৰু ব্ল্যাক কালাৰত কেস বসা আছে এটা ধুনিয়া ডিজাইন আপোনালোকো লব বিচাৰিলে লব পাৰিব মত পিন্ধিবৰ বাবে বহুত বেছি ভাল লাগিব কমফৰ্টেবল হয় কেঁচা পাট কটনৰ হয় বুৱা জোৰা बाकी केजु एकेजु खुली नेदेखाও सेमे থাকিব एजु सेम डिजाइनरे হয় কিন্তু কালাৰিংত হয় বাকিখিনি সব সেমে থাকিব কালাৰটো এটো হ'ব ইয়াত ৰানী পিংক বেবি পিংক আৰু নেভি ব্লু ৰে কাম কৰা আছে এজুৰো ভাল লাগিছে এটো ব্লাউজ পিসটো হয় আৰু এইখন হ'ব চাদৰখন আৰু এয়া সাইড পাৰি কিটা এজুৰো মৰম লাগিছে কালাৰটো গৰমত পিন্ধিবলৈ বহুত বেছি কমফৰ্টেবল হ'ব আৰু কালাৰটো ইমান ধুনিয়া লাইট চাওকচোন হোৱাইটত নিবিচাৰিলে এনেকুৱা লাইট কালাৰটো ল'ব পাৰে ইয়াৰ বহুত কেইটা কালাৰ আছে মোৰ পিংকতে অৰ্ডাৰ আছিল আৰু এজুৰ সেম ডিজাইনতে কালাৰ বেলেগ ইয়াৰ চাদৰখনে মেলি দেখাইছো এইখন হ'ব ইয়াৰ চাদৰখন আৰু ইয়াৰ সাইড পাৰিটো হ'ব এটো এজু কাপোৰত ব্ল্যাক বটল গ্ৰীন আৰু ৰেড দি কাম কৰা আছে বহুত ধুনিয়া লাগিছে এটো কালাৰ বহুত বেছি মৰম লগা হয় এটো কালাৰো গৈছে কেবাজুৰো নেক্সট আহি গলে এজুৰ কাপোৰ সেমে হয় ডিজাইন বেলেগ হয় আৰু এজু দেখাইছো আৰু ইয়াৰ মেখেলা এখন ইমান ধুনিয়া কালাৰটো চাওকচোন মেখেলাখন ইমান ওপৰলৈকে ঘন ঘনকৈ বহুত বুটা দিয়া আছে আৰু ইয়াৰ ব্লাউজ পিসটো ইমান ধুনিয়া চাওক মেখেলাখন আঠুৰ ওপৰলৈকে ডিজাইন থাকিব এই কালাৰটো বহুত বেছি মৰম লাগিছে ৰানী পিংকত আছে আৰু এইখন হৈছে চাদৰখন সৰু সৰুকৈ বুটা কৰা আছে গুটে বডিতে কৰা থাকিব আৰু ইয়াৰ এটো হ'ব আচলটো আৰু এইখিনি হৈছে চাদৰৰ পাৰিখিনি ইমান ডাঙৰকৈ আছে চাওকচোন আপোনালোকে প্ৰাইসটো জানিবৰ কাৰণে মোক মেসেজ কৰিব ইনষ্টাগ্ৰামত হলেও কন্টাক্ট কৰিব পাৰিব আৰু ইয়াৰ প্ৰাইসবোৰ একেবাৰে কম 600-700 হয় আপোনালোকক মই ডাইৰেক্টলি প্ৰাইসটো কৈ দিব বিচৰা নাই কিয়নো বহুতে বিজনেস কৰি আছে আৰু সকলোৱে প্ৰাইসবোৰ বেলেগ বেলেগ হয় আপোনালোকে 600-700 ধৰি লওক এজু কাপোৰ আপোনালোকক পোষ্ট অফিসত লাগিলে পোষ্ট অফিস নতুবা ডিটিডিসিত পঠাই দিয়া যাব তিনচুকীয়া ভিতৰতে হলে আপোনালোকক বাছত দিয়া যাব আৰু এজু একেবাৰে হেফৰজু কাপোৰ লাইট ইয়েলোত ইমান বেছি মৰম লাগিছে কাপোৰজোৰ এজু চাওকচোন ইমান বেছি কমফৰ্টেবল হয় ইমান কম প্ৰাইজত ইমান ধুনিয়া এজু কাপোৰ ওপৰলৈকে থাকিব ফুল এইখন হৈছে মেখেলা ব্লাউজ পিসটো ইমান ধুনিয়া চাওকচোন বহুত ডাঙৰ ফুল হয় আৰু এইখন হৈছে ইয়াৰ চাদৰখন ফুল বডি তেনেকৈ বুটা থাকিব আৰু হ'ব এটো আচলটো আৰু এটো হ'ব চাদৰ পাৰিটো ইমান ডাঙৰ পাৰিটো ইমান আহল বহল কাপোৰজোৰ ৰেডি কৰিলে বহুত বেছি ভাল লাগিব কালাৰটো ইমান বেছি মৰম লগা আপোনালোককো যদি লাগে তেতিয়া হলে মোক কন্টাক্ট কৰিব পাৰিব মোৰ ইনষ্টা নতুনকৈ পেজ এখন খুলিছো ইয়ৰ চইচ বাই জানবি বুলি আপোনালোকে তাতে মোক কন্টাক্ট কৰিব পাৰিব ইয়াৰ প্ৰাইসবোৰ জানিবলৈ হলে আপোনালোকক তাতে নাম্বাৰ দিয়া থাকিব WhatsApp কৰিব পাৰিব নতুবা মেসেজ কৰিব পাৰিব আজি ভিডিওটো ইমানে আছিল প্ৰথমটো ভিডিও আপোনালোকে কেনেকুৱা পালে জনাব আৰু যদি কাপোৰবোৰ পছন্দ হৈছে তেতিয়া হলে আগবাঢ়ি যাবলৈ উৎসাহ দিব কমেন্ট এটা কৰিব আজিলৈ আহিছো বাই বাই